বিধানসভাৰ অঞ্চলত আপুনি প্ৰদৰ্শন কৰি আছে। হয়, আমি আজি কোকৰাঝাৰ আৰু ধুবুৰী জিলা এই দুইখন জিলাৰ বিভিন্ন সাব ডিভিজনত গৈ আমি উপস্থিত হৈছিলোঁ, যাতে দুইখন জিলাৰ জনসাধাৰণে বিদ্যুতৰ যি যোগান সুকলমে পাই থাকে। তাৰ কাৰণে আমাৰ মুখ্য মহাপ্ৰবন্ধক নামনি অসম LAR দিব্যজ্যোতি দাসৰ লগতে আমাৰ অন্যান্য বিষয়া কৰ্মচাৰীসকলৰ লগত আজি পৰিভ্ৰমণ কৰি দেখিছোঁ যে আমাৰ মোটামুটি ইয়াতে বিদ্যুৎ যোগান মোটামুটি ঠিকেই আছে, কিন্তু বিদ্যুতৰ যিসমূহ গ্ৰাহক আছে, গ্ৰাহকসকলে কিন্তু ইয়াতে নিয়মীয়াকৈ বিলসমূহ পৰিশোধ কৰা নাই। আজি আমি এতিয়া ফকীৰাগ্ৰামত প্ৰায় বহু হাজাৰ লোক এতিয়াও বিদ্যুৎ বিল আজি মাহৰ শেষ হ'বলৈ হৈছে, তেওঁলোকে পৰিশোধ কৰা নাই। ঠিক তেনেধৰণে বিলাচীপাৰালৈ গ'লোঁ, 54,000 গ্ৰাহক আছে, মাত্ৰ 8,000 গ্ৰাহকে তাতে বিদ্যুৎ বিল দিছে। 42 কোটি টকা আউটষ্টেণ্ডিং আছে। গতিকে ইমান বিশাল সংখ্যক যদি ধন আমি পাবলৈ থাকে কেনেকৈ হ'ব? গতিকে মই সকলোকে আহ্বান জনাইছোঁ, দুইখন জিলাৰ সন্মানীয় ৰাইজক যাতে আপোনালোকে বিদ্যুতৰ বিলসমূহ সময়মতে পৰিশোধ কৰে। আৰু লগতে ৰাণীগঞ্জ বুলি এডোখৰ জেগা আছে আপোনাৰ বিলাচীপাৰাত, যিসকল বিদ্যুৎ চুৰি কাৰ্যত লিপ্ত হোৱা লোকে ডিছকানেক্ট কৰিব গৈছিলে, তেওঁলোকৰ ওপৰত শাৰীৰিকভাৱে তেওঁলোকে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে। আৰু তাৰ ৰাইজক মই লগ পাওঁতে গম পাইছোঁ যে বহুতে হুকিং কৰে, বিদ্যুৎ চুৰ কৰে, হাজাৰ মানুহে বিদ্যুৎ চুৰ কৰে। গতিকে এই কামৰ পৰা আমি বিৰত থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু অহা 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে আমাৰ APDCL তৰফৰ পৰা বিল আদায় নিদিয়া লোকসকলৰ ডিছকানেকশ্যন আৰু চোৰৰ বিৰুদ্ধে অভিযান চলি আছে। এতিয়া আমি বিল নিদিয়া লোকৰ ডিছকানেকশ্যন ড্ৰাইভ, মেচিভ ড্ৰাইভ সমগ্ৰ অসমত আৰম্ভ কৰিম। আমাৰ যি পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট আছে, পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট অনুসৰি বিভিন্ন বিদ্যুৎ উৎপাদনকাৰী প্ৰতিষ্ঠানৰ লগত আমাৰ চুক্তি আছে, আৰু আমাৰ প্ৰায় 2200 মেগাৱাট আমাক দৰকাৰ হয়। আৰু সেই অনুসৰি আমাৰ সকলো বিভিন্ন আপোনাৰ বিদ্যুৎ উৎপাদনকাৰী সংস্থাৰ সৈতে আমাৰ চুক্তি আমি আবদ্ধ হৈ আছোঁ। কোকৰাঝাৰত কিছুসংখ্যক গাঁৱত এতিয়ালৈকে বিদ্যুৎ সংযোগ হোৱা নাই, এই ক্ষেত্ৰত কেনেকৈ পদক্ষেপ গ্ৰহণ কৰে? আজিৰ পৰা 3 বছৰ আগলৈকে অসমৰ 26,000 গাঁৱৰ প্ৰায় 30% গাঁৱতে বিদ্যুৎ সংযোগ হোৱা নাছিলে। কিন্তু আমাৰ কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত যি দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনা আৰু সৌভাগ্য আঁচনিৰ জৰিয়তে আমি আমাৰ সেই গাঁওসমূহত আমি বিদ্যুৎ সংযোগেৰে সংযোজিত কৰিবৰ কাৰণে সক্ষম হ'লোঁ। আৰু 3 বছৰ আগলৈকে যি 42 লাখ গ্ৰাহক, সেই সংখ্যা এতিয়া বাঢ়ি গৈ 63 লাখ হ'লগৈ। গতিকে আৰু আগন্তুক দিনবিলাকতো যিসমূহ ব্যক্তিয়ে গাঁৱত নহয়, সকলো গাঁও আজি ইলেক্ট্ৰিফাইড, কিন্তু কিছু লোকৰ ঘৰত সংযোগ হয়তো হোৱা নাই, তাৰ কাৰণে আমাৰ কাৰ্যব্যৱস্থা অব্যাহত থাকিব। এটা অভিযোগ আহি আছে যে কিছু সংখ্যক বিদ্যুৎ সংযোগ নোহোৱাকৈ বিল আহি আছে, খুব পৰিমাণ বেছিকৈ আহিছে। এইবোৰ বিদ্যুৎ সংযোগ নোহোৱা মানুহলৈতো বিল যোৱাৰ কোনো প্ৰশ্নই নাহে। যাৰ ঘৰত বিল নাই, বিদ্যুৎ সংযোগ নাই, তেওঁৰ ওচৰলৈ বিল যোৱাৰ কোনো প্ৰশ্ন নাই। কিন্তু আপুনি কোৱা কথাটো একেবাৰে মিছাও নহয়। সৌভাগ্য আঁচনিখন কৰাৰ সময়ত এটা টাইম লিমিট আছিলে, সেই টাইম লিমিটৰ ভিতৰত আমি সংযোগ দিব লাগিছিলে। আৰু বহু কণ্ট্ৰেক্টৰে তেওঁলোকে সেই সংযোগৰ কিছু তথ্য তেওঁলোকে দাখিল কৰিলে য'ত সংযোগ হোৱা নাছিলে, তেনে লোকলৈকে বিল গৈ থকা কথাটো মই গম পাইছোঁ। সেইখিনি আমি চোৱা চিতা কৰি আছোঁ, আৰু তেওঁলোকক এই ক্ষেত্ৰৰ পৰা আমি তেওঁলোকক ৰেহাই দিয়া হ'ব। বিভিন্ন স্থানত আপোনালোক কৰ্মচাৰী, বিভাগীয় কৰ্মচাৰীসকল গাফিলতি কৰি যেতিয়া কমপ্লেইন দিয়ে গাফিলতি কৰে, আৰু এই অভিযোগটো আছে। বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে কিছু গাফিলতি কৰে বুলি বিভিন্ন ঠাইত আমি গম পাইছোঁ। কিন্তু লাহে লাহে তেওঁলোকৰ তেনেধৰণৰ মানসিকতা লাহে লাহে পৰিৱৰ্তন হৈছে, আৰু এতিয়া সকলোৱে খুব আন্তৰিকতাৰে কাম কৰিবৰ কাৰণে আৰম্ভ হৈছে, নতুন এটা বাতাবৰণ সৃষ্টি হৈছে। আৰু আজিলৈকে কিছু ঠাইত দেখা গৈছে গাঁও অঞ্চলত কাৰেণ্টৰ ৱায়াৰৰ অভাৱ, খুঁটিৰ অভাৱ। সেইটোৱে কৈছোঁ সকলো গাঁৱতে বিদ্যুৎ সংযোগ হৈ গ'ল। 26,000খন গাঁৱত আজি অসমত বিদ্যুৎ সংযোগেৰে সংযোজিত হৈছে। কিন্তু কিছুমান ধৰি লওক কোনোবা এটা চুক এটা 200 মিটাৰ যাবলৈ বাকী আছে, ক'ৰবাত অকণমান বাকী আছে, সেইখিনি আমি পৰ্যায়ক্ৰমে শেষ কৰিম। উন্নতি কৰিবৰ কাৰণে বিদ্যুৎ বিভাগটোত আমাৰ পুৰণি যিসমূহ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইবিলাক আমি বদলাব লাগিব। আমি বিভিন্ন ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগিব।
আমাৰ ৰেভিনিউ আহৰণ কৰিবৰ কাৰণে বিলিং ছিষ্টেম, মিটাৰিং ছিষ্টেম এইবিলাক আমি আগন্তুক দিনবিলাকত লাহে লাহে আমি সংস্কাৰৰ দিশে আমি আগুৱাই যাম। শুৱালকুছিলৈ এখন ষ্টেডিয়াম তাত নিৰ্মীয়মান অৱস্থাত আছিলে, চাবলৈ গৈছিলোঁ আৰু তাত দেখিছোঁ ওচৰতে এখন ফিল্ডত সৰু সৰু ল'ৰাবোৰলৈকে খেলা ধূলা কৰি আছিলে আৰু মই নিজেও আৱেগত মানে উভতি গুচি গ'লোঁ, কিন্তু তাতে ক'ভিড চলি আছে সেইকাৰণে মই অলপ পাহৰি গ'লোঁ। সেইটো হয়, তাৰ কাৰণে মই দুখিত। এইটো ভুল ভৱিষ্যতে নহ'ব, কিন্তু সেইটো মুহূৰ্তত সঁচাকৈ মই অকণমান বাচ্ছা ল'ৰাবিলাক দেখিলে অলপ মনবিলাক ভাল লাগি যায়। আৰু ফিল্ডত মানে খেলপথাৰত সেই তেনেধৰণৰ বয়স, পদমৰ্যাদা এইবিলাক নাইকিয়া হৈ যায়। সেইকাৰণে ভূপেন দাই গাই গৈছে, এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগন, ক্ৰীড়া মাথো খেল ধেমালি নহয়, নহয় মাথো প্ৰতিযোগিতা। গতিকে সেই খেলপথাৰলৈকে সেই আকৰ্ষণটো সকলোৰে আছে, আপোনালোকৰো আছে। গতিকে মই কালি অকণমান মোৰ ভুল হৈছে, মই তাৰ কাৰণে অসমবাসীৰ আগত মই ক্ষমাও বিচাৰিছোঁ। কিন্তু মোৰ সেই অকণমানি ল'ৰাকেইটা দেখাৰ লগে লগে মই সেইবিলাক কথা পাহৰি গ'লোঁ আৰু সেইকাৰণে আজি মই দেখিছোঁ বাতৰি কাকতত বা সংবাদ মাধ্যমতে কথাটো চৰ্চা হৈছে। গতিকে ভৱিষ্যতে এই এনেধৰণৰ কামৰ পৰা নিশ্চয় আমি বিৰত থাকিবৰ কাৰণে চেষ্টা কৰিম। এনেধৰণে আমাৰ অসমখনক আগুৱাই লৈ যাব বিচাৰিছে, সকলোৰে সহযোগিতা লাগিব। সকলো জনসাধাৰণৰ সৰ্বাংগীন বিকাশেই আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। Thank you.